নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল পাঞ্জাব কিংছে নিজৰ হোম গ্ৰাউণ্ডত CSK পৰাস্ত কৰিছে আৰু পাঞ্জাব কিংছ যেটো টিম আকৌ এবাৰ তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে গতিকে তেওঁলোকৰ যেটো টিম এইবাৰ বেটিং বোলিং সকলো ফালে এটা ষ্ট্ৰং টিম দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে নিশ্চিতভাৱে কৈ থকা আপোনালোকে শুনিছে যে এবাৰ IPL জিকাৰ প্ৰবল দাবিদাৰ এক নম্বৰৰ দাবিদাৰ তেওঁলোকৰ টিমটো হয় কাৰণ যেনে ধৰণে তেওঁলোকে বেটিং লাইনআপ বোলিং লাইনআপ বনাইছে হেতুলৈ চাই আৰু আজি যদি খেলখন চাই CSKৰ যদি আমি কথা ক'বলৈ যাওঁ CSKৰ ফালৰ পৰা ফাইটটো দিছে কিন্তু জিকাৰ ক্ষেত্ৰত পৰ্যাপ্ত হোৱা নাই CSK ফাইট কৰা টিম এনেই সাধাৰণতে সহজতে হৰা টিম নহয় যথেষ্ট ফাইট কৰি হাৰিছে যিকেখন হাৰিছে আগতেও আমি দেখিছো যে ফাইট কৰি হাৰিছে গতিকে আজি যথেষ্ট টাৰ্গেট দিছিলে আৰু যেটো PBKSৰ টিম তেওঁলোককো কিন্তু মানিব লাগিব তেওঁলোকৰ প্ৰথমতে আপোনালোকে দেখিছিলে যে প্ৰথমতে CSK বোলিং সুন্দৰ হৈছিল তেওঁলোকে বহুত কেইটা উইকেট ললে আৰু এক প্ৰকাৰে কোলাপছৰ নিচিনা হ'বলৈ ধৰিছিলে 83 ৰানৰ ভিতৰতে 5টা উইকেট গুচি গৈছিল কিন্তু তাৰ পাছতো পাঞ্জাব কিংছ দলটো কিয় বেলেগতকৈ এবাৰ বেলেগ হৈছে চাও 83 ৰানৰ 5টা উইকেট যোৱাৰ পাছতো তেওঁলোকে 220ৰ টাৰ্গেট দিলে গতিকে তেওঁলোকে সাধাৰণতে অকল যে তেওঁলোকে SRS টিমটোৰ দৰে ধমাধম মাৰিব তেনেকুৱা ধৰণেও নহয় যদি কেতিয়াবা বিপদত পৰিলে তেওঁলোকক উদ্ধাৰ কৰি আনি আকৌ ভাল টাৰ্গেট দিব পৰা বিধৰ প্লেয়াৰো কিন্তু তেওঁলোকৰ হাতত আছে গতিকে হেইটো বস্তুৱে সাধাৰণতে তেওঁলোকক এবাৰ পৃথক কৰিছে গতিকে আজি আপোনালোকে দেখিবলৈ পালে যে প্ৰিয়াংশ আৰিয়া গোটেই ইনিংছটো সম্ভালিলে প্ৰিয়াংশ আৰিয়া আজি সাধাৰণতে তেখেতে 70 ৰান কৰিলে আৰু আনকেপ প্লেয়াৰ হ'বলৈ সক্ষম হৈছে এইবাৰ IPLৰ ইতিহাসৰ ফাষ্টেষ্ট 100 কৰা আনকেপ প্লেয়াৰ হৈছে 39টা বলত 100 কৰিছে আগতে বহুত আনকেপ প্লেয়াৰে সাধাৰণতে 100 কৰিছিলে ইণ্ডিয়াৰ হৈ নেখেলা প্লেয়াৰ কিন্তু তাৰ ভিতৰত আটাইতকৈ ফাষ্টেষ্টটো হৈছে এইটো প্ৰিয়াংশ আৰিয়াৰ 39টা বলত শতকটো আৰু আমি যদি ক'বলৈ যাওঁ তেখেতৰ লগত আৰু এজন প্লেয়াৰ তাত আছিল শশাংক সিঙে আজি আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে তেখেতক কিয় এজন ভাল ফিনিচাৰ হিচাপে জনা যায় গতিকে ফিনিচাৰো তেওঁলোকৰ হাতত আছে শশাংক সিং যাক নেকি তেওঁলোকে ভুলবশত কিনিছিল এটা সময়ত IPL অকচনত পাছত ভুলবশত ভাবে কিনা প্লেয়াৰ সাধাৰণতে কেনেকুৱা হৈ গ'ল বৰ্তমান সময়ত চাও কিমান ওপৰলৈ গুচি যাব পাৰে প্লেয়াৰ যাক কোনো কিনিবলৈ ইচ্ছাই কৰা নাছিল কিনাৰ পাছতো নালাগে বুলি কোৱাৰ পাছতো চাও কিমান তেওঁ হাৰ্ড ওয়াৰ্ক কৰিবলৈ কিমান ওপৰলৈকে গৈছে বৰ্তমান সময়ত ইণ্ডিয়ান ক্ৰিকেটত এটা ডাঙৰ নাম শশাংক সিং গতিকে আজি আপোনালোকে দেখিবলৈ পালে ফিনিশিংটো দিয়াৰ ক্ষেত্ৰত কিন্তু শশাংক সিঙৰ অৰ্ধশতকটো কামত আহিলে নতুবা তেওঁলোকে আজি প্ৰিয়াংশ আৰিয়া আউট হোৱাৰ পাছত খেলখন সাধাৰণতে সম্ভালিবলৈ প্লেয়াৰ এজন লাগিছিল ৰান কৰিবলৈ প্লেয়াৰ এজন লাগিছিল আৰু সেইজন আছিল তাত শশাংক সিঙৰ ৰূপত গতিকে আজি হয়তো 200ৰ ভিতৰত অল আউট হৈ যাবলৈ আছিল নতুবা 190ৰ ভিতৰত ৰখি যাবলৈ আছিল কিন্তু সেই শশাংক সিঙে সেইটো সময়ত নিজৰ সাধাৰণতে যোগ্যতা নিজৰ যেটো দক্ষতা সেইটো সাধাৰণতে প্ৰয়োগ কৰিলে সেইখন সময়ত বাকি CSK টিমটো অলপ নিৰাশ হ'ব কাৰণ তেওঁলোকে বোলিং প্ৰথম অৱস্থাত যেনে ধৰণে কৰিছিল তেওঁলোকে আজি ইমানটো টাৰ্গেট পাব নালাগিছিল বিশেষকৈ প্ৰিয়াংশ আৰিয়াৰ উইকেটটো যদি তেওঁলোকে সোনকালে উলিয়াব পাৰিলেহেঁতেন তেতিয়া সাধাৰণতে এনেকুৱা ধৰণৰ অৱস্থা নহ'লহেঁতেন আজি CSK জিকিলেহেঁতেন 18 ৰানত হাৰিছে বেছি ৰানৰ ব্যৱধান নহয় কিন্তু সেইটোৱে প্ৰথমৰ পৰা যেনেদৰে উইকেট লৈছিল তেনেদৰে যদি তেওঁলোকে কম টাৰ্গেটৰ ভিতৰত ৰাখিব পাৰিলেহেঁতেন তেতিয়া কথাটো হয়তো আজি বেলেগ হ'লহেঁতেন গতিকে যুদ্ধ কৰিলে তেওঁলোকৰ ফালৰ পৰা ফাইটিং কৰিলে আৰু আমি যদি ক'বলৈ যাওঁ বেটাৰসকলেও ফাইটিং কৰিলে বিশেষকৈ কনৱে যথেষ্ট চেষ্টা কৰিছিল কিন্তু শেষৰ সময়ত কনৱে সাধাৰণতে ৰিটায়াৰ্ড আউট কৰি পেলাই জাদেজাক আমি দেখিবলৈ পালো সেইটো কৰি কি লাভ হ'ল কি লোকচান হ'ল আমি নাজানো কিন্তু কনৱে হেতুৱে অলপ স্লো খেলি আছিল আৰু স্লো খেলি থকাৰ কাৰণে উলিয়াই লৈ যোৱা হ'ল কিন্তু যিমানখিনি ৰান হ'ল তাৰ কিন্তু বেছিভাগ কনৱে কৰিছে বুলি ক'লেও ভুল নহ'ব বাকি আপোনালোকে যদি চাই আমাৰ যিখন স্কোৰ কাৰ্ড পাঞ্জাবে 219 ৰান কৰিছিলে 20 অভাৰত 6টা উইকেটৰ লোকচানত তেওঁলোকৰ প্ৰিয়াংশ আৰিয়া 103 কেৱল মাত্ৰ 42টা বলত 7টা 4 9টা 6 আৰু প্ৰভ সিমৰন সিং 0তে গ'ল আজি শ্ৰেয়াছ আয়াৰ আজি 9 ৰানত গ'ল শ্ৰেয়াছ আয়াৰ ফেল মাৰি আছে একেৰাহে দুখনমান বাকি ষ্টইনিছে ৰান কৰিব পৰা নাই এবাৰ নিহাল ৱাধেৰা ইয়াৰ আগৰখনত ভাল খেলিছিল এখনত 9 ৰানতে আউট হৈ গ'ল মেক্সৱেলেক শশাংক সিঙে 52 ৰান কৰিলে 36টা বলত নট আউট হৈ থাকিলে শেষলৈকে তেখেতে ফিনিশিংটো দিলে ৰান টাৰ্গেট বিশেষ ভালদৰে দিলে আৰু মাৰ্কো ইয়ানছেনেও কিন্তু আজি এটা ভাল ইনিংছ খেলিলে 19টা বলত 34 যাৰ কাৰণে তেখেতক জনা যায় বেছি এটেকিং দিলে 2টা 6 2টা 4 আৰু উইকেটৰ কথা ক'বলৈ গ'লে খালিল আহমেদ আজিও 2টা উইকেট লৈছে উইকেট একাধিক্ৰমে লৈ আছিল 45 ৰানত 2টা পিটনটো অলপ খালে মুকেশ চৌধুৰী আজি 2 অভাৰ 21 ৰান দি এটা অশ্বিনে আজি উইকেট ল'লে কিন্তু পিটন বহুত খালে 4 অভাৰ 48 ৰান 12কে দিছে 1 অভাৰ জাদেজাৰ উইকেট নাই আৰু নুৰ আহমেদে 32 ৰান 3 অভাৰ পিটন তেখেতেও খালে এটা উইকেট পাথিৰানাক বেয়া পিটন দিলে 4 অভাৰ 13কে দিছে 1 অভাৰ 52 ৰান খালে এটা উইকেট নাই পাথিৰানাক গতিকে পাথিৰানাক বেলেগ পিটন এটা দিলে আজি বিশেষকৈ প্ৰিয়াংশ আৰিয়াই গোটেই পিটনটো দিলে পাথিৰানাক বাকি আপোনালোকে যদি চাই চেন্নাই ছুপাৰ কিংছ 20 অভাৰত 201 ৰানত ৰৈ যায় 5টা উইকেটৰ লোকচানত আৰু আপোনালোকে যদি চাই ৰচিন ৰবীন্দ্ৰ তেওঁ 36 ৰানত আউট হৈ যায় 23টা বলত
তেখেতক আউট কৰিছে কোনে মেক্সৱেলে আউট কৰিছে মেক্সৱেলক ৰাখিছে কি কাৰণে আৰু তেখেতে কৰিছে কি কাম চাওক গতিকে মেক্সৱেলে কিবা এটা নহয় কিবা এটা কৰিছে য'ত তেওঁক সাধাৰণতে জনা যায় বেটিঙৰ কাৰণে কিন্তু তেখেতে বলিঙৰ কামটোহে বেছি ভালকৈ কৰি আছে গতিকে মেইন এটা উইকেট উলিয়াই দিলে ৰাচিন ৰবীন্দ্ৰৰ উইকেটটো মেক্সৱেলে বাকী কনৱে 59 ৰানৰ ৰিটায়াৰ্ড আউট হয় 39টা বলত 49টা বলত 69 গতিকে তেওঁ অলপ শ্ল' হ'ল কিন্তু ইমানো বেছি শ্ল' হোৱা নাছিলে 6-4টা মাৰিলে 6-2টা মাৰিলে 4-6টা মাৰিলে গতিকে তেখেতক হয়তো উলিয়াই নিলে যদিও জাদেজা আহিলেও সাধাৰণতে এটা 6হে মাৰিলে কনৱে অলপ ভাগৰুৱা হ'ল সেইটো হয় বাৰু কিন্তু ৰাখিব লাগে কি জানিবা মাৰিলেহেঁতেন কনৱে শেষৰ ফালে গতিকে প্লেয়াৰবিলাকৰ আজিকালি এনেকুৱা ধৰণৰ হৈছে টিমবিলাকত কিনো হৈছে জানো শেষৰ ফালে উলিয়াই লৈ যোৱা এইটো নিয়মটো মই বৰ ভাল দেখা নাই বাকী ৰুতুৰাজ ফেইল মাৰিলে অধিনায়ক শিৱম দুবে 27টা বলত 42 আজি এটা নক এটা খেলিছিলে কিন্তু ফিনিচিংটো দিবগৈ নোৱাৰিলে শেষলৈকে থাকিব নোৱাৰিলে লকি ফাৰ্গুছনৰ বলত আউট হৈ গ'ল গতিকে এইটো ধুনীয়া বল আছিলে লকি ফাৰ্গুছনৰ শিৱম দুবে মাজে মাজে সাধাৰণতে ফাষ্ট বলাৰৰ ক্ষেত্ৰত অলপ চক খোৱা দেখিবলৈ পোৱা যায় সেইটো আজি দুৰ্বলতা আকৌ এবাৰ আমি দেখিবলৈ পালোঁ ধোনীয়ে 12টা বলত 27 ধোনীয়ে বাৰু 6-3টা মাৰিছিলে কিন্তু ফিনিচিংটো দিবগৈ নোৱাৰিলে শেষত ৰবীন্দ্ৰ জাদেজা 5টা বলত 9 আৰু বিজয় শংকৰ 2টা বলত 2 এনেকুৱা ধৰণৰ স্ক'ৰ আছিলে অৰ্শদীপে 39 ৰান দিছে ভাল বলিং কৰিছে তেখেতে আজি সাধাৰণতে বহুত বলাৰবিলাকে ৰান খৰচ কৰিছিলে যদিও অৰ্শদীপে 10ৰ তলত ৰান ৰাখিছে এইটো ভাল কথা আৰু এনেকুৱা বহুত সময়ত সাধাৰণতে ৰান নিদিয়া অভাৰো উলিয়াই আনিছে বিশেষকৈ শেষৰ আগৰ অভাৰটো আমি কথা ক'ব লাগিব য়শ ঠাকুৰে মেইন উইকেটটো ল'লে ধোনীৰ 39 ৰান দিলে 4 অভাৰত গ্লেন মেক্সৱেলে এটা উইকেট তেখেতেও মেইন উইকেট ল'লে আৰু ৰানো দিয়া নাই তেখেতে 2 অভাৰত 11 ৰান দি 11 ৰান দিছে এটা উইকেটো লৈছে 5কেও দিছে 5ত 5.5কে দিছে 1 অভাৰত গতিকে গ্লেন মেক্সৱেলৰ কিন্তু বেটিঙৰ কাৰণে তেখেতক ৰখা হয় বলিঙৰ কামহে কৰি আছে তেখেতে মাৰ্কো য়ানছেনে উইকেট নাপালে 4 অভাৰত 48 ৰান ফাৰ্গুছনে 4 অভাৰত 40 ৰান দি 2টা ষ্টইনিছে 1 অভাৰত 10 উইকেট নাই চাহলৰ উইকেট নাই 1 অভাৰত 9 ৰান গতিকে চাহলক আজি বহুত দেৰিকৈ লগাইছিলে 1 অভাৰে লগাইছিলে আৰু সেই অভাৰটো কিন্তু গুৰুত্বপূৰ্ণ অভাৰে হ'ল কাৰণ 1 অভাৰত অকল 9 ৰানহে দিলে শেষৰ ফালে মাৰিবলৈ টান হয় চাহলক আপোনালোকে দেখিবলৈ পায় গতিকে শেষৰ ফালে যেহেতু 1 অভাৰ দিলে গতিকে সেই অভাৰটোত মাৰিবলৈ যথেষ্ট কঠিনতাৰ সন্মুখীন হৈছিলে বেটাৰসকল গতিকে চাহলৰ সেই 1 অভাৰটো কামত দিলে যেনেকৈ নহ'লেও শেষত গতিকে বৰ্তমান সময়ত PBKS টিমটো মজা হৈ আছে পইণ্টছ টেবুলত যদি আপোনালোকে চাই সুন্দৰ স্থানত সাধাৰণতে অধিষ্ঠিত হৈ আছে আৰু এওঁলোকক এবাৰ হৰুৱাটোতো কঠিনেই হৈছে বহুত কম টিমে সাধাৰণতে হৰুৱাব পাৰিব নিচিনা লাগিছে ৰাজস্থানেতো হৰুৱাই দিছিলে গতিকে যি সেইখনে হাৰিছে যি এখন ৰাজস্থানে হৰাইছিলে তাৰ বাহিৰে হৰুৱা নাই কোনেও গতিকে বাকীবিলাক টিমে কি কৰে চাবলগীয়া হ'ব তেওঁলোকতো জয় যাত্ৰা আমাৰ মুঠতে তেওঁলোকৰ অব্যাহত আছে ৰাজস্থানে যি এখন হৰুৱাইছিলে তেওঁলোকক বাকী আপোনালোকে যদি পইণ্টছ টেবুলখন চাই এতিয়া দেখিবলৈ পাইছে দিল্লী কেপিটেলছ গুজৰাট RCB LSG PBKS এইবিলাক টিম ধুনীয়া স্থিতিত আছে আৰু এইবিলাকৰ ভিতৰতে সাধাৰণতে টপ 4 পাবগৈ লাগে KKR RR এওঁলোকৰ হাততো সুযোগ আছে কিন্তু অলপ তেওঁলোকৰ বেছি জিকিব লাগিব খেলবিলাক একাধিকমে জিকিব লাগিব প্ৰিয়াংশ আৰিয়াৰ কাৰণে ভাল লাগিলে সেলিউট এজন সাধাৰণতে ভাৰতত প্ৰতিভাৰ অভাৱ নাই বুলি কোৱা হয় আৰু আগবাঢ়ি যাওক প্ৰিয়াংশ আৰিয়া সাধাৰণতে প্ৰথমতে যেতিয়া অভিষেক শৰ্মা টিমলৈ আহিছিলে টিমত খেলিছিলে SRS টিমটোত তেতিয়া তেখেতে এনেকুৱা ধৰণৰ প্ৰদৰ্শনী আগবঢ়াইছিলে এটা সময়ত এনেকুৱা ধৰণৰ হিটিং দেখুৱাইছিলে গতিকে এই বস্তুটো প্ৰিয়াংশ আৰিয়াৰ ভিতৰতো দেখুৱাইছে কোনোবা এজনে কমেণ্ট কৰিছিলে অথনি যে অভিষেক শৰ্মাৰ নিচিনা মই দেখা পাইছোঁ বুলি নিশ্চিতভাৱে অভিষেক শৰ্মাই যিটো ধৰণৰ ভয় নকৰাকৈ খেলে প্ৰিয়াংশ আৰিয়াও তেনেকৈ খেলিছে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব মংগুছ বেটৰ ওপৰত আমাৰ এটা ভিডিঅ' দিছোঁ নাল দীঘল এখন বেট আছিলে বিশেষ ভিডিঅ' সেইটো আপোনালোক বহুতে চোৱা নাই যদি সেই ভিডিঅ'টো চাব লাগে মোৰ মতে চাব লাগে মংগুছ বেটনো কি এখন নাল দীঘল বেট IPLত ব্যৱহাৰ হৈছিলে গতিকে সেইখনৰ ওপৰত মই ভিডিঅ' এটা দিছোঁ অলপ আগত আপোনালোকে চোৱা নাই যদি চাব পাৰে মই শেষত লগাই দিম ভিডিঅ'ত সাধাৰণতে আৰু এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ